ভিউৱাৰ্ছ আজি নতুন এটা কথা লৈ আপোনালোকৰ ওচৰত আৰু মোৰ কথাটো হ'ল এনেধৰণৰ যে মোৰ ফুলনিখনত কিনো পোক এটাই ইমান আতংক কৰিছে যে পোকটোৱে প্ৰায় মোৰ ফুলনিখন খাই শেষ কৰিছে আৰু শেষ কৰাৰ কাৰণে মোৰ ঘৰত আনি থোৱা এটা দৰৱ আছিলে ভাবিলোঁ দৰৱটো মই দি দিওঁ আৰু মই সেইমতে দৰৱটো ঢালি দিলোঁ ফুলজোপাত ঢালি দিয়াৰ পিছত দেখিলোঁ অলপ পাছতে ফুলজোপা মৰহি গ'ল আৰু তাৰপিছত ভাবিলোঁ ফুলজোপা কেলে মৰহিল বহুত দেৰি ভাবি মই এটা উত্তৰ পালোঁ যে মই শুদ্ধকৈ তাৰ ব্যৱহাৰ নাজানিলোঁ দৰৱটোৰ ব্যৱহাৰ যদি মই শুদ্ধকৈ জানিলোঁহেঁতেন তেতিয়া নিশ্চয় ফুলজোপা মৰহি নগ'লহেঁতেন বা ফুলজোপা জীয়াই থাকিলেহেঁতেন কাৰণ 1 লিটাৰ পানীত এটোপ দৰৱ আছিলে আৰু মই কি কৰিলোঁ যে দৰৱটোৰ বটলটো নি সাঁফৰত বাকি মই ডাইৰেক্ট ফুলজোপাত ঢালি দিলোঁ গতিকে মই তাৰ পৰা এটাই শিকিলোঁ আৰু মই শিকাটো হ'ল যে শুদ্ধ যদি আমি ব্যৱহাৰ নাজানো তেতিয়াহ'লে বিপদ ঘটিব পাৰে ফুলজোপাৰ নিচিনা মৰহি যাব পাৰে আৰু ছেকেণ্ড এইটোৱে জানিলোঁ যে অত্যাধিক একোৱে ভাল নহয় 1 লিটাৰ পানীত এটোপ দৰৱ গতিকে মই গোটেই দৰৱটো দি দিলোঁ অত্যাধিক পৰিমাণে পালে গতিকে অত্যাধিক একোৱে ভাল নহয় গতিকে এই দুটা শিক্ষা আজি মোৰ জীৱনৰ পৰা পালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ চ' বাই বাই শুভৰাত্ৰি গুড নাইট নিশ্চয় আপোনালোকৰ কামত আহিব বাই গুড নাইট